আহিছো উজনি অসমৰ পিছত এবাৰ নামনি অসমত জলপ্ৰলয় হোৱাৰ আশংকা কৰা হৈছে যিকোনো মুহূৰ্ততে নামনি অসমত হ'ব পাৰে জলপ্ৰলয় যিহেতু ভুটানৰ কুৰিছু বান্ধৰ বা কুৰিছু জলবিদ্যুৎ প্ৰকল্পই পানী এৰিব বুলি জানিব পৰা গৈছে আৰু লগে লগে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাম এটা ডাঙৰ খবৰ লৈ আহিছো যিকোনো মুহূৰ্ততে নামনি অসমত হ'ব জলপ্ৰলয় সাৱধানে থাকক নামনি অসমবাসী ৰাইজ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মানস আৰু আই নৈৰ জলস্তৰ যিকোনো মুহূৰ্ততে পানী এৰিব ভুটানৰ কুৰিছু জলবিদ্যুৎ প্ৰকল্পই জিলা প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে জাননী জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কৰি ৰখা হৈছে প্ৰশাসনৰ তৰফৰ পৰা 120খনকৈ নাও ভয়াৱহ বানৰ আশংকা কৰা হৈছে বঙাইগাঁও জিলাত পৰৱৰ্তী নিৰ্দেশ নোপোৱা পৰ্যন্ত আই আৰু মানস নৈৰ পাৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নদীত মাছ ধৰা নাও চলোৱা সাঁতোৰা গা ধোৱাৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে পানীত ডুব যোৱা দলং বা নলা পাৰ হোৱাৰ চেষ্টা ভুলতো নকৰিব অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰে শিশু বয়োজ্যেষ্ঠ আৰু পশুধনক প্লাবিত অঞ্চলৰ পৰা আঁতৰত ৰখাৰ আহ্বান জনাইছে আৰু উজনিৰ পাছত এইবাৰ নামনি অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যিকোনো মুহূৰ্ততে নামনি অসমত হ'ব জলপ্ৰলয় সাৱধানে থাকিব লাগিব এইবাৰ ভুটানে এৰিব পানী যিকোনো মুহূৰ্ততে নামনিৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা দিয়া হৈছে প্ৰশাসনৰ নিৰ্দেশনা মানি চলিব লাগিব জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা আমি এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো জনাই আছো যে ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে সাৱধানে থাকক নামনি অসমবাসী ৰাইজ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মানস আৰু আই নৈৰ জলস্তৰ ইতিমধ্যে বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে নদীৰ জলস্তৰ যিকোনো মুহূৰ্ততে পানী এৰিব ভুটানৰ কুৰিছু জলবিদ্যুৎ প্ৰকল্পই জিলা প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰিছে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কৰি ৰখা হৈছে 120খনকৈ নাও ভয়াৱহ বানৰ আশংকা কৰা হৈছে বঙাইগাঁও জিলাত পৰৱৰ্তী নিৰ্দেশ নোপোৱা পৰ্যন্ত আই আৰু মানস নৈৰ পাৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নদীত মাছ ধৰা নাও চলোৱা সাঁতোৰা গা ধোৱাৰ পৰা বিৰত থকাৰো আহ্বান জনাইছে পানীত ডুব যোৱা দলং নলা পাৰ হোৱাৰ চেষ্টা নকৰিব শিশু আৰু পশুধনক প্লাবিত অঞ্চলৰ পৰা আঁতৰত ৰাখিব বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনা মানি চলাৰ আহ্বান জনাইছে আৰু নাগালেণ্ডত ধাৰাসাৰ বৰষুণ হোৱাৰ পাছতে অসমত উজনি অসমত কি পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বই দেখিছে এতিয়াও প্ৰলয়ংকাৰী বানৰ কবলৰ পৰা ওলাই আহিব পৰা নাই শ গাঁও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজতে আমি জনাই আছো অসম চৰকাৰৰ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয় আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জনোৱা হৈছে